নমস্কাৰ, মই আজি উপস্থিত আছোঁ ঔফুলীয়া গাঁৱত যিসকল ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকে জাপি বনোৱা ব্যস্ত আৰু তাৰপিছত আমি শৰাই বনোৱা ব্যস্ত হ'ব। প্ৰথমতে আমি জাপিখিনি বনাই লৈছোঁ। ইয়াত বনাব টোটেল 10,000, জাপি 5,000 আৰু শৰাই 5,000কৈ মানে তেওঁলোকে বনাব। আৰু ইয়াত যিসকল অভিভাৱক আছে তেওঁলোকে বা মাক দেউতাকসকল আছে আৰু যিসকল ছাত্ৰ বা ছাত্ৰীসকল আছে তেওঁলোকে দিনে ৰাতিয়ে প্ৰস্তুতিৰ কামত ব্যস্ত। কিন্তু তেওঁলোকে কিমানখিনি পাৰিছে মই নাজানো, কিন্তু মই যিমানখিনি পাৰিছোঁ তেওঁলোকক অকণমান দিবলৈ চেষ্টা কৰিছোঁ। আৰু এতিয়া এই সম্পূৰ্ণ এটা জাপি সম্পূৰ্ণ হৈ গ'ল, কাৰণ ৰ'দটোৰ প্ৰয়োজন হয়, কাৰণ তাত শুকাবলৈ হ'লে মাত্ৰ এটা দিন লাগে। ৰ'দ শুকা হ'লে বেছি ভাল, তেতিয়া 2 ঘণ্টা বা 3 ঘণ্টাতে শুকাই যায়। এতিয়া মই অকণমান দেখাবলৈ বিচাৰিছোঁ, এই আছে লগতে আমাৰ ধুবুৰী এনেকৈ কৰি আছে। কেনেকুৱা লাগিছে ধুবুৰী কোৱাচোন? ভালে লাগিছে। ভাল লাগিছে। আৰু এই দেৱজিত কেনেকুৱা লাগিছে? হে লগতে এক্সপেৰিয়েঞ্চ আগতে পাইছিলেনে? নাই পোৱা ন? ঠিক আছে, তেওঁলোকে অভিজ্ঞতা আগতে পোৱা নাছিলে বুলি কৈছে। এইটো ফাৰ্ষ্ট টাইম হৈছে। আৰু এজন আছে আমাৰ এজন দেউতাক এজন আছে। দেউতাকজন আমাৰ কি ক'ব আপুনি? আপোনাৰ মতামতটো কি দিব আপুনি ৰাইজক আগত? নাই, ভাল লাগিছে কাম কৰি। আহিছোঁ ল'ৰাহঁতৰ লগতে তেনেকৈ কৰি আছে। আজৰি পোৱা সময়টো লাগি দিছোঁ। আজৰি পোৱা সময়টো লাগি দিছে ন? আৰু একচুৱেলি মানে কি হ'ল, নিজৰ ঘৰখনো চাব লাগিব, তাৰ মাজতে আকৌ ছাত্ৰ ছাত্ৰীসকলেও চাব লাগিব। মানে দুইটা কাম একেলগে চলাই যাব লাগিব। আকৌ ছাত্ৰ ছাত্ৰীসকল তেওঁলোকৰ পঢ়াৰ প্ৰতিও দায়িত্ব আছে। তাৰ মাজতে কামবিলাক মানে কি হ'ল, মাক দেউতাকে সেই তেওঁলোকক মানে কামবিলাক মানে ভাগ বটাই দিয়া হৈছে। তেওঁলোকে তেনেদৰে কামবিলাক কৰি আছে। আৰু এজন আছে আমাৰ এজন অভিভাৱক এজন আছে। এতিয়া আপুনি কি ক'ব এনেই কওক আপুনি? কৰিবলৈ ভালেই লাগিছে। ভবাও নাছিলে যে এই বস্তুবোৰ এইবোৰ হয় বুলি। ভাল বস্তু হয়, এটা পেলনীয়া সামগ্ৰীৰ পৰা। আশা কৰোঁ যাতে সুনাম কঢ়িয়াই আনক, যাতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যাতে নামটো লিপিবদ্ধ হওক। মই সেইটোৱে তেওঁলোকক এটা শুভেচ্ছা দিছোঁ আৰু লগত সাহস দিছোঁ। মই কিমানখিনি পাৰিম নাজানো। এতিয়া আমি আহিছোঁ লাহে ধীৰেকৈ। আমাৰ গায়ত্ৰী আছে, প্ৰেৰণা আছে, ইয়াত কামবিলাক কৰি আছে। আৰু এজন ছাত্ৰ তেওঁৰ মাক আছে। আৰু এইসকল পাছত শিক্ষক শিক্ষিকাকেইটা আছে, কণমানিকেইটা। আৰু এইগৰাকী কি আছে, ছাত্ৰী আছে। কেনেকুৱা লাগিছে গায়ত্ৰী কোৱাচোন কামটো কৰি? ভাল লাগিছে। আৰু কিবা নতুন কিবা অভিজ্ঞতা কোৱাচোন তোমাৰ ফালৰ পৰা? ভাল লাগিছে ন? চাওঁ এতিয়া আৰু কিমানখিনি কি কৰিব পাৰোঁ, যাতে আমি উফিলীয়া গাঁওখনৰ যাতে আমি তেওঁলোকক এটা উৎসাহ প্ৰেৰণা দিছোঁ, যাতে এই এখন গাঁও যাতে নামটো হওক। যাতে ফাৰ্ষ্ট টাইম এটা আমি লিখিবদ্ধ, এটা দুটা নহয়, 5টাক আমি ৰেকৰ্ড কৰিবলৈ আমি আগবাঢ়িছোঁ। এটা হ'ল অসম বুক ৰেকৰ্ড, 2 নম্বৰ হ'ল ইণ্ডিয়া বুক ৰেকৰ্ড, 3 নম্বৰ হ'ল ইণ্ডিয়ান বুক ৰেকৰ্ড, 4 নম্বৰ হ'ল ৱৰ্ল্ড ৰেকৰ্ড, আৰু লাষ্টতে শেষৰটো আছে আটাইতকৈ গিনিছ ৱৰ্ল্ড ৰেকৰ্ড। কিন্তু পাৰ নাই নাজানো, কিন্তু তেওঁলোকে প্ৰস্তুতি চলাই আছে। আৰু এজনী আছে আমাৰ প্ৰেৰণা বাই আছে। প্ৰেৰণা বাই আমাৰ জাপি শৰাই বনোৱা ব্যস্ত। তেওঁ দুদিনমান আহিব পৰা নাছিলে, গা বেয়া। এতিয়া তথাপি প্ৰেৰণা বাৰ মুখে শুনো, কি ক'বা তুমি? কি ক'বা তোমাৰ নতুন অভিজ্ঞতা? হে ভালে লাগিছে। ঠিক আছে, আমাৰ আকৌ এগৰাকী খুৰীয়ে কি কয় এতিয়া কেনেকুৱা লাগিছে কওক আপুনি এতিয়া? ভালে লাগিছে। হেৰি ছাত্ৰ ছাত্ৰীসকলৰ লগত সমানে কৰিছোঁ, ভাল লাগিছে। আৰু এজনী খুৰীয়ে কি কয় এতিয়া? ভাল লাগিছে ল'ৰা ছোৱালীৰ লগত এনেকৈ কৰি আজৰি সময়খন সিহঁতৰ লগত লাগি দিওঁ অলপ। আচলতে তেওঁলোকে আজৰি সময়ত যিকণ পায় সেইকণ তেওঁলোকে অকণ সহায় যেতিয়া কৰি দিয়ে। আৰু আমাৰ অশোকা নন্দা, তাই এজনী নতুন ছোৱালী, তাই নতুনকৈ আহিছে, নতুনকৈ অন্তৰ্ভুক্ত হৈছে। কাৰণ এই কামটো আমি এটা প্লেনিং লৈ কাম কৰিছিলোঁ, কিন্তু এই কামটো আগতীয়াকৈ হৈ গ'ল। কাৰণ আমাৰ চহীগতা অঞ্চলৰ গাঁৱত মানে তাত এখন প্ৰদৰ্শনী পাতিম বুলি আহিছিলোঁ, কিন্তু এই কামটো মানে আগতীয়াকৈ হ'ব বুলি কোনেও ভবা নাছিলে, ময়ো ভবা নাছিলোঁ। এতিয়া মোৰ পিছত আছে আমাৰ ফিৰোজ, অংশুমান আৰু মনজিত। তেওঁলোকে এইখিনি আমি গুটকা বুলি নাম দিওঁ। এই গুটকাবিলাক আমি কৰি আছোঁ, এইখিনি গুটকাবিলাক বনাই আছে। আৰু এইবিলাক টিকনি, এইখিনি টিকনি বনাম। এতিয়া আমি যিটো টিকনি বনাব লাগে এইটো টিকনি কওঁ, সেই টিকনিটো আমি বনাম এইখিনি লাহে ধীৰেকৈ। আৰু এইবিলাক বনাই আছে, গোল গোল গৈ আছে। অংশমান এতিয়া কেনেকুৱা লাগিছে কোৱাচোন এতিয়া এইবিলাক কাম কৰি? হে ভাল লাগিছে। মনজিত কাই কেনেকুৱা লাগিছে? ভালে। প্ৰেছ কাই আৰু কিবা ক'বা তুমি? এনে নাই
আৰু তাৰমানে কথা ক'বলৈ নাই সেইটো ন চাওঁ আমি কিমান কি কৰিব পাৰোঁ যাতে আমি অফুলীয়া এখন গাঁৱৰ হৈ আমি যাতে নামটো লিপিবদ্ধ কৰিব পাৰোঁ যাতে আমি ইণ্টাৰনেশ্যনেলৰ পৰ্যায়ত গৈ কিনে আমি কেনেকৈ লিপিবদ্ধ কৰোঁ আমি সেই তাই আমি চেষ্টাটো চলাই আছোঁ কিন্তু পাৰোঁনে নহয় মই নাজানো আৰু ইয়াত যিসকল ছাত্ৰ বা ছাত্ৰীসকল আছে বা মাক দেউতাকসকল আছে তেওঁলোকে সহায় সহযোগিতা কৰি আছে আৰু ময়ে লাগি ভাগি দিছোঁ দিনে ৰাতিয়ে বা কাৰণ মোৰ নিজৰ গাঁৱৰ অঞ্চলতো কৰিবলগীয়া আছে প্ৰত্যেক চেণ্টাৰ গৈ কিনে আমাৰ ঠাই কৰি দিবলগীয়া আছে কাৰণ সপ্তাহত বা এদিন হ'লেও মই গৈ কিনে কামটো কৰি দিওঁগৈ কাৰণ তেতিয়া সপ্তাহত যদি বা মই যদি আহি নিদিওঁ তেওঁলোকে কামটো সদায় ৰৈ যায়গৈ যাতে ৰৈ নাযাবৰ কাৰণে মই সপ্তাহত বা এদিন হ'লেও আহিবলৈ মই সদায় চেষ্টা কৰোঁ আজি ঠিক তেনে আজি দেওবাৰ দিনটো আহিবলৈ চেষ্টা কৰিলোঁ আজি যিখিনি কৰিলোঁ সেইখিনি সম্পূৰ্ণ বনাই দিছোঁ আৰু কাটিং কৰি আছোঁ আৰু আশা কৰোঁ যাতে অফুলীয়া গাঁওখন যাতে নামটো সুন্দৰ হওক এটা সুনাম কঢ়িয়াই আনক মৰমৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলক লগত লৈ যাতে কোনো যাতে ভাগি নপৰে তাকে মই এটা কামনা ৰাখিলোঁ তাকে মই ধন্যবাদ